আজি আপোনাৰ দিনটো অভাৰঅল মধ্যমীয় হ'ব। বেছি ভালো নহয় আৰু বেছি বেয়াও নহয়। পঢ়া শুনা বা অফিচৰ কামত আপোনাৰ আজি মনোযোগটো ধৰি ৰাখিবৰ কাৰণে অলপ টান হ'ব। সঘনাই বেলেগ ফালে যাব পাৰে। ছাত্ৰ ছাত্ৰীবিলাকে আজি আড্ডা মাৰি বা তেনেকুৱা কাম কৰি নিজৰ সময় একেবাৰে নষ্ট নকৰিব। নিজৰ বাকী থকা পুৰণি বা আধৰুৱা এছাইনমেণ্ট বা প্ৰেক্টিকেলৰ কামবিলাক সম্পন্ন কৰাত আপুনি গুৰুত্ব প্ৰদান কৰিব। নহ'লে আপোনাৰ কিছু বিপদ আহিব পাৰে। পঢ়াৰ ফালে হওক বা আপোনাৰ কামৰ ফালে হওক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপুনি আজি অলপ সাৱধানে চলিব। নিজৰ পাৰ্টনাৰৰ লগত তৰ্ক বিতৰ্ক কৰাৰ পৰা একেবাৰে আপুনি দূৰত থাকিব, নহ'লে এই তৰ্ক বিতৰ্কই গৈ এখন ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। আজি কাৰোবাৰ কিবা কথাত বেয়া লাগিলেও, হাৰ্ট হ'লেও বা খং উঠিলেও আপুনি লগে মানুহজনক উত্তৰ নিদিব বা ৰিয়েক্ট নকৰিব। শান্ত হৈ কথা শুনাটোৱে আজি আপোনাৰ কাৰণে ভাল হ'ব, আপোনাক ভৱিষ্যতৰ সমস্যাৰ পৰা বচাব। আজিৰ দিনটোৰ আটাইতকৈ ভাল সময় হৈছে ৰাতিপুৱা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত। কিবা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট কাম থাকিলে এই সময়খিনিৰ ভিতৰতে আপুনি কামটো সম্পন্ন কৰিবৰ চেষ্টা কৰক। বৃক্ষ ৰাশিৰ লোকৰ কাৰণে আজিৰ দিনটো অলপমান কঠিন হ'ব পাৰে। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব। কলেজ বা কৰ্মক্ষেত্ৰত আজি কামৰ বোজা আপোনাৰ হঠাতে বাঢ়ি যাব পাৰে। ডেডলাইন মিছ কৰাৰ আপোনাৰ ভয় থাকিব, গতিকে ৰাতিপুৱাই আপুনি নিজৰ কামৰ লিষ্ট এখন ভালদৰে বনাই ল'ব। মানসিক চাপৰ কাৰণে আজি আপুনি সংগীৰ সৈতে সময় কটাবলৈ ইমান বেছি মন নাযাব পাৰে আৰু এই কথাটো আপুনি সংগীক মুকলিকৈ বুজাই ক'ব। নহ'লে আপোনালোকৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি স্বাস্থ্যৰ প্ৰতি অলপ বিশেষ মন দিব। বাহিৰৰ খাদ্য পাৰিলে আজি একেবাৰে পৰিহাৰ কৰক। পেটৰ সমস্যা আৰু মূৰৰ বিষৰ সমস্যাই আপোনাক আজি আমনি কৰিব পাৰে। আজিৰ শুভ সময় হ'ল আবেলি 4 বজাৰ পৰা 5:30টাৰ ভিতৰত। এই সময়খিনি আপোনাৰ কাৰণে অনুকূল হয়। কোনো ইম্পৰ্টেণ্ট কাম থাকিলে এই সময়খিনিত কৰিবৰ কাৰণে চেষ্টা কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট যোগাত্মক হয়। আপোনাৰ চিন্তাধাৰা আজি একেবাৰে স্পষ্ট হৈ থাকিব। যিসকল ছাত্ৰ ছাত্ৰীৰ আজি ভাইভা বা প্ৰেজেণ্টেশ্যন আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো একেবাৰে উত্তম হয়। নিজৰ কথাবোৰ আজি তেওঁলোকে মানুহক বহুত ভালদৰে বুজাব পাৰিব। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ হয়। পুৰণি কোনো বিবাদ যদি চলি আছে, সেয়া আজি মীমাংসা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সকলো ঠিকে গৈ আছে বুলি আপুনি আত্মবিশ্বাসী হৈ কোনো গুৰুত্বপূৰ্ণ ডিটেইলছ আজি আওকাণ নকৰিব। আজিৰ শুভ সময় হ'ল দুপৰীয়া 12 বজাৰ পৰা দুপৰীয়া 1:30 ভিতৰত। এই সময়খিনি আপোনালোকৰ কাৰণে একেবাৰে লাকি হয়। যদি কোনো বহুত ইম্পৰ্টেণ্ট কাৰোবাক মেছেজ দিব আছে বা কাৰোবাক কল কৰিব আছে বা যিকোনো বহুত ইম্পৰ্টেণ্ট কাম কৰিব আছে, আপুনি এই সময়খিনিত কৰাৰ কাৰণে চেষ্টা কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অলপ আৱেগিক হ'ব। আপুনি আজি প্ৰয়োজনতকৈ বেছি চিন্তা বা অভাৰথিংকিং বহুত কৰিব পাৰে। পঢ়া শুনাত মন বহিব যদিও লগৰ বন্ধু বান্ধৱীৰ লগত আড্ডাত সোমাই আপুনি দৰকাৰী সময় নষ্ট কৰাৰ সম্ভাৱনা আছে। সংগীৰ সৈতে সৰু কথাত আজি আপোনাৰ মনত সন্দেহ বা অভিমান উপজিব পাৰে। মনলৈ অহা এই নেগেটিভ চিন্তাবোৰক প্ৰশ্ৰয় নিদিব, যিমান পাৰে এভইড কৰিব। আজিৰ দিনটোত আপুনি কাকোৱে পইচা ধাৰলৈ নিদিব, কাৰণ আজি ধাৰলৈ দিয়া পইচা আপোনাৰ ঘূৰাই পোৱাত বহুত প্ৰব্লেম আহিব। দিনটোৰ আৰম্ভণিৰ সময়খিনি অৰ্থাৎ ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ এই সময়খিনি আপোনাৰ কাৰণে শুভ হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। সিংহ ৰাশিৰ মানুহৰ কাৰণে আজিৰ দিনটো একেবাৰে সুন্দৰ হয়। আপোনাৰ আত্মবিশ্বাস, আপোনাৰ এনাৰ্জি আজি একেবাৰে শীৰ্ষত থাকিব। আজিৰ দিনটোত হয়তো আপুনি কোনো এটা গুড নিউজ পাব পাৰে। গ্ৰুপ প্ৰজেক্ট বা অফিচৰ কামত আজি আপুনি নেতৃত্ব লোৱাৰ সুযোগ পাব। আপোনাৰ আইডিয়াবোৰ মানুহে আজি গুৰুত্ব সহকাৰে শুনিব। সম্পৰ্কত আপুনি আজি অলপ ডমিনেটিং টাইপৰ হ'ব পাৰে।
সংগীকো নিজৰ কথা কোৱা তেওঁক নিজৰ কথা ৰখাৰ কাৰণে আপুনি সুযোগ দিব। কেৱল নিজৰ কথাবিলাক তেওঁৰ ওপৰত জাপি নিদিবৰ কাৰণে চেষ্টা কৰিব আৰু যিমান পাৰে ডমিনেটিং আৰু টক্সিক বিহেভ নকৰিবৰ কাৰণে চেষ্টা কৰিব। আজি আপোনাৰ কোনো মানুহৰ লগত সংঘাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে যদি তেনেকুৱা পৰিস্থিতিৰ উদ্ভাৱন হয়, নিজৰ খংটো কণ্ট্ৰলত ৰাখিব, নিয়ন্ত্ৰণত ৰাখিব। আপোনাৰ শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত। এইখিনি সময়ত আপুনি যদি কিবা কাম কৰে, সেই কামত আপোনাৰ সফলতা লাভ কৰাৰ চান্স 100% আছে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কন্যা ৰাশিৰ মানুহৰ কাৰণে আজিৰ দিনটো এক প্ৰকাৰৰ সাধাৰণ দিন হিচাপে পাৰ হ'ব। কোনো ডাঙৰ পৰিৱৰ্তন আজি তেওঁলোকৰ জীৱনত নাহে। সেয়া লাগিলে ভালৰ ফালেই হওক বা বেয়াৰ ফালেই হওক। আজি ক্ৰিয়েটিভ কামবিলাকতকৈ নিজৰ যিবিলাক ৰুটিন কাম হয়, সেইবিলাক কামৰ ওপৰত আপুনি বেছি গুৰুত্ব প্ৰদান কৰিব আৰু সুন্দৰভাৱে কামবিলাক সম্পন্ন কৰিব। মনত অলপ এলাহ আহিব যদিও নিজৰ কামবিলাক আপুনি ভাল ধৰণে কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শান্তিপূৰ্ণ হিচাপে পাৰ হ'ব। কোনো ধৰণৰ ডাঙৰ এক্সাইটমেণ্ট নাথাকিলেও আপোনালোকৰ মাজত বুজাবুজিটো সুন্দৰভাৱে থাকিব। আজি আপুনি মানুহৰ কথাৰ আঁৰত লুকাই থকা অৰ্থ বিচাৰি কেতিয়াও নাযাব। মানুহৰ মেছেজ বা কলত তেওঁলোকে যি কৈছে সেয়াই সঁচা বুলি ধৰি ল'ব আৰু সেয়াই সঁচা হয়। বেছি অভাৰ এনালাইজ কৰিবলৈ গৈ আপুনি সৰু কথাবিলাকে ডাঙৰ কৰি দিয়াৰ আজি এক সম্ভাৱনা আছে। ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ এই সময়খিনি আপোনাৰ কাৰণে ভাল হয়। ইম্পৰ্টেণ্ট কামবিলাক এই সময়খিনিৰ ভিতৰতে সমাপ্ত কৰিবৰ কাৰণে চেষ্টা কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। তুলা ৰাশিৰ মানুহৰ বাবে আজিৰ দিনটো সামাজিক আৰু যোগাত্মক হয়। মানুহৰ লগত আপোনাৰ কমিউনিকেশ্যন আজি বহুত ধুনীয়া হ'ব। ছাত্ৰ-ছাত্ৰীবিলাকে আজি অকলে পঢ়াতকৈ নিজৰ বন্ধুৰ লগত পঢ়িলে বা গ্ৰুপ ষ্টাডি কৰিলে অধিক ফল পাব। যিসকল তুলা ৰাশিৰ লোক ছিংগল আছে, তেওঁলোকে আজি কাৰোবাৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰিব পাৰে। আৰু সম্পৰ্কত থকাবিলাকৰ কাৰণেও আজিৰ দিনটো ৰোমেণ্টিক হ'ব। দুটা অপশ্যনৰ মাজত ফাঁচি আপুনি আজি সিদ্ধান্ত ল'বলৈ অলপ কষ্ট পাব পাৰে। বেছি সময় নষ্ট নকৰি যিকোনো এটা সিদ্ধান্ত সোনকালে বাছি ল'লে আপোনাৰ কাৰণে ভাল হ'ব। আবেলি 2 বজাৰ পৰা 4 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ কাৰণে ভাল হয়, শুভ হয় আৰু ফলদায়ক হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। বৃশ্চিক ৰাশিৰ মানুহৰ কাৰণে আজিৰ দিনটো অলপ সাৱধান হোৱাৰ দিন। আজি আপোনাৰ চাৰিওফালে নেগেটিভ এনাৰ্জি থাকিব পাৰে। আপোনাৰ পিঠিৰ পিছফালে আজি কিছুমান মানুহে আপোনাৰ কথা বেয়াকৈ ডিছকাশ্যন কৰিব পাৰে বা গচিপ কৰিব পাৰে। এইবিলাক কথাৰ প্ৰতি আপুনি মন নকৰি নিজৰ কামৰ লগত কাম ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আজি অলপ জেলেচি আৰু ট্ৰাষ্ট ইছ্যুৱে দেখা দিব পাৰে। আজি আপুনি সংগীৰ ফোন চেক কৰা বা সন্দেহ কৰা বা কোনো টক্সিক বিহেভ কৰাৰ পৰা আঁতৰত থাকিব। নিজৰ পাৰ্চনেল কথা, ভৱিষ্যতৰ প্লেন বা কোনো ট্ৰাষ্টেবল কথা আজি আপুনি মানুহৰ লগত ভুলতেও শ্বেয়াৰ নকৰিব বা মানুহক নক'ব। এইটো বস্তুৱে আপোনাক ফিউচাৰত কোনো ডাঙৰ বিপদত পেলাব পাৰে। দিনটোৰ বেয়া প্ৰভাৱবোৰ সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ ভিতৰত ক্ৰমান্বয়ে কমি আহিব আৰু এইখিনি সময় আপোনাৰ কাৰণে ভাল হ'ব, শুভ হ'ব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটোত যথেষ্ট এনাৰ্জেটিক হৈ থাকিব। আজি আপুনি নতুন বস্তু কিছু শিকাৰ কাৰণে আগ্ৰহী হৈ থাকিব আৰু আপোনাৰ মনটো বহুত ভাল লাগি থাকিব। যিসকলৰ আজিৰ দিনটোত পৰীক্ষা বা টেষ্ট আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো বহুত ভাল হয়। কমকৈ পঢ়িলেও আজি বস্তুবোৰ তেওঁলোকৰ সোনকালে মনত থাকিব। সম্পৰ্কত আজি আপোনালোকে কোনো গধুৰ আলোচনা নকৰিব। একেবাৰে সাধাৰণ ধেমেলীয়া ধৰণে কথা পাতিব, নহ'লে আপোনালোকৰ সম্পৰ্কত কিছু কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ এনাৰ্জি আৰু মুড আজি বেছিয়ে ভাল হৈ থাকিব। সেইকাৰণে হয়তো আপুনি কিছু নভবা নিচিন্তাকৈ কিছু ভুল কৰাৰ সম্ভাৱনা আছে। সেয়েহে
নিজৰ জোচত আহি সকলো ডিচিজন আজি লৈ নেপেলাব। ৰাতিপুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত আপোনাৰ কাৰণে এইখিনি সময় ভাল হয়। এইখিনি সময়ত আপুনি যদি কিবা ডাঙৰ কাম কৰিবৰ মন আছে কৰিব পাৰে। এইখিনি সময় আপোনাৰ কাৰণে লাকি হ'ব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো হাৰ্ড ৱাৰ্কৰ দিন হয়। ভাগ্যতকৈ আজি আপোনাৰ পৰিশ্ৰমেহে বেছি ফল দিব। আপোনাৰ আজি অলপ শাৰীৰিক কষ্ট হ'ব পাৰে। কামবোৰ আজি বহুত লেহেমীয়াকৈ আগবাঢ়িব। যিকোনো এছাইনমেণ্ট বা প্ৰজেক্ট শেষ কৰিবলৈ আপোনাক আজি স্বাভাৱিকতকৈ অলপ বেছি সময় লাগিব পাৰে। আজি আপুনি ৰোমেন্সতকৈ প্ৰেক্টিকেল কথাৰ ওপৰত বেছি গুৰুত্ব দিব, যাৰ বাবে সংগীয়ে আপোনাক অলপ দূৰত্ব বজাই ৰখা বুলি ভাবিব পাৰে। সেয়েহে তেওঁক কথাবিলাক অলপ ভাল ধৰণে বুজাই দিব, খং নকৰিব। একেৰাহে কাম কৰি নিজকে সম্পূৰ্ণকৈ আপুনি শেষ কৰি নেপেলাব। মাজতে ব্ৰেক নোলোৱাকৈ আপুনি যদি কাম কৰে, আপোনাৰ স্বাস্থ্যত এয়া বেয়া প্ৰভাৱ পেলাব পাৰে আৰু গধূলি সময়ত আপোনাৰ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ সময়খিনি আপোনাৰ কাৰণে ভাল হয়। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা থাকিলে এই সময়খিনিত লোৱাৰ কাৰণে চেষ্টা কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। কুম্ভ ৰাশিৰ লোকসকলৰ কাৰণে আজিৰ দিনটো ক্ৰিয়েটিভ হ'ব আৰু ভাল হ'ব। সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কিছু আজি নতুন উপায় বিচাৰি পাব। কোনো যদি আগৰ পৰা কিবা সমস্যা চলি আছে, সেই সমস্যাৰ আজি সমাধান হ'ব পাৰে। যিকোনো অনলাইন ৰিচাৰ্চ, কোডিং বা লেপটপত কৰিবলগীয়া কামবোৰ আজি আপুনি যথেষ্ট সফলতা পাব। প্ৰেমতকৈ আজি বন্ধুত্বৰ ভাৱ আপোনালোকৰ মনত বেছিকৈয়ে থাকিব। সংগীৰ লগত এজন ভাল বন্ধুৰ দৰে কথা পাতিব চেষ্টা কৰিব আৰু নিজৰ মানসিক চিন্তাবোৰ তেওঁৰ লগত শ্বেয়াৰ কৰিব আৰু হাঁহি ধেমালিৰে পাৰ কৰিবৰ চেষ্টা কৰক। আজিৰ দিনটো আপুনি মোবাইল বা লেপটপত সম্পূৰ্ণকৈ সোমাই নাথাকিব। ইউটিউব, নেটফ্লিক্স আদি আজি আপুনি অলপমান কমকৈ কনজিউম কৰিব বা চাব। সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ সময়খিনি আপোনাৰ কাৰণে বিশেষভাৱে শুভ হয় আৰু ফলদায়ক হয়। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম। মীন ৰাশিৰ মানুহবিলাকৰ কাৰণে আজিৰ দিনটো কল্পনাৰ দুনিয়াত পাৰ হ'ব। আপোনালোকে আজি বেছিভাগ সময় কোনো ফিউচাৰৰ ওপৰত হওক বা কোনো মানুহৰ ওপৰত হওক কল্পনা কৰি কটোৱাৰ দৰে হ'ব। আজি আপোনাৰ এলাহ বা প্ৰকাষ্টিনেশ্যন অলপ বেছি হ'ব। পিছত কৰিম বুলি আপোনাৰ বেছিভাগ কাম তেনেকৈ পেলাই থোৱা যাব। সেইকাৰণে অলপ সাৱধান হ'ব। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি বহুত বেছিয়ে কেয়াৰিং হ'ব। সংগীৰ লগত আপুনি বেছি সময় পাৰ কৰা যাব আৰু সংগীৰ যিকোনো সমস্যাত আপুনি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা যাব। খৰ-ধৰ কৰোঁতে আজি আপোনাৰ দৰকাৰী বহী, ফাইল বা কোনো ইম্পৰ্টেণ্ট বস্তু পাহৰি যাব পাৰে। সেইকাৰণে ঘৰৰ পৰা ওলোৱাৰ আগতে প্ৰত্যেকটো বস্তুৱে আকৌ এবাৰ চেক কৰি লওক। ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ এই সময়খিনি আপোনাৰ কাৰণে লাকি হয়। এই সময়খিনিত কোনো ইম্পৰ্টেণ্ট কাম থাকিলে ভালদৰে কৰিবৰ চেষ্টা কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আকৌ নিশ্চয় লগ পাম।